Hello everyone, moi Ilora, welcome back to Ilora's Travel and Living. আজি মই এফালে ওলাই যাম অলপ বজাৰ কৰিবলৈ আছে গ্ৰসাৰী বজাৰ কৰিবলৈ আছে আৰু অলপ কিবা বজাৰ কৰিবলৈ আছে মই ভাবিলো আপোনালোককো দেখাও আমাৰ সৰু টিয়ক টাউনখন তো বলক যাও তেনেহলে মোৰ লগত টিয়কলে আমি টিয়কলে গৈ আছো এইখিনি বলমা পালোহি বলমা তিনিআলি বুলি কয় এইখিনি জেগা এতিয়া এইখিনি এছটিসি বাস ষ্টেণ্ড পালোহি তাৰপিছত এতিয়া ইফালে ৰাইট সাইডে ষ্টেট বেংকটো আছে দুটা সাইডে দোকান বিলাক আছে এনেদৰে এখিনতে আমি অলপ ৰখাম আৰু বজাৰো কৰিম এতিয়া বজাৰ কৰা হ'ল এতিয়া ঘৰলৈ গৈ আছো মাজে মাজে অলপ বৰষুণো দি আছিল এতিয়া চাওক বৰষুণ দি আছে আমি ঘৰলৈ গৈ আছো এতিয়া গৈ আছো ঘৰ আহি পালোহি এতিয়া মই ঘৰ আহি পালোহি বজাৰ কৰি বৰষুণো দি দিলে আৰু তিতিলো অলপ আৰু মই কি বজাৰ কৰিলো আপোনালোকক দেখাম বাৰু চাই থাকিব ভিডিওটো শেষলৈ এইখিনি গ্ৰসাৰী বজাৰ কৰিলো মই আজি পানীপুৰি পেকেটো লৈ আহিছো বহুত ডাঙৰ এটা লৈ আহিছো চাট মছলা পানীপুৰি মছলা আৰু এয়া তেতেলি এয়া পানীপুৰি আনি ৰবই নোৱাৰিলো বনাই খাইয়ে দিলো আৰু গ্ৰসাৰীখিনিটো দেখিলে হেখিনি আৰু কিনো দেখাম হেখিনি সবে যি খাই হে আৰু বজাৰ কৰিছো আৰু মানে অলপ সৰকে কৰি থৈছো কাৰণ এটো সিচুৱেচনত মানে ডেইলি বজাৰ কৰিবলৈ যোৱাটো মানে ভাল নহয় তো হে কাৰণে মানে অলপ সৰকে কৰি আনিছো বহুত দিনৰ কাৰণে আৰু বাকি বজাৰখিনি মই দেখাম আপোনালোকক হেখিনি হৈছে মই এটো এটা কিনিছো ট্ৰাউজাৰ এটা এটো এইবিলাক সব ঘৰত পিন্ধা আৰু ট্ৰাউজাৰ আৰু এটা এটো মানে একেই ডিজাইন খালি কালাৰটো অলপ বেলেগ আৰু এটো এটা টি-শাৰ্ট কিনিছো এটো টি-শাৰ্টটো এটো হোৱাইট এখিনি অলপমান হুতুমুচু হৈ আছে কাপোৰখিনি কাৰণ মই আনি ধুই দিছিলো কাপোৰখিনি আৰু মই কিনাৰ বস্তু কিনিছো হেখিনি আপোনালোকক দেখাও এখিনি হল ফেব্ৰিক পেইন্ট আৰু মই এখিনিৰে মই কিবা এটা বনাম হেতু মই আজি নকওঁ আপোনালোকক মই বেলেগ এদিনা দেখাম মই কি বনাম এটো কালাৰ কিনিছো এটো হল পাৰ্পল টাইপ নিচিনা কালাৰ আৰু এটো এটা ব্ল্যাক কালাৰ তাৰপিছতে এটো এটা ৰেড আৰু এটো ব্লু কালাৰ আৰু এটো গ্ৰীন কালাৰ কিনিছো আৰু এইগিটা কালাৰ দি মই কিবা এটা বস্তু এটা বনাম হেতু মই আপোনালোকক বেলেগ এদিনা দেখাম কি বনাম মই তাৰপিছত আৰু মই কিনিছো এটো এটা গ্লিটাৰ এটো ফেব্ৰিক ৰলাৰ হয় এটো লিকুইড এটা গ্লিটাৰ হয় এটো মই কিনিছো আৰু এয়া ব্ৰাছ কিনিছো আৰু এইগিটাল ব্ৰাছ কিনিছো এইডাল দি মই বনাম আজি কৈ দিও মই কি বনাম আপোনালোকক মই দেখাই দিম বনাই থাকোতে কি বনাইছো মই হেয়াই কিনিলো আৰু বেছি একো কিনা নাই যদি আপোনালোকৰ আজি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব আৰু কমেন্ট কৰি জনাব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই এটা ভিডিওখিনি আপোনালোকে পাই থাকিব কোভিড-19ৰ কাৰণে আমি বাহিৰলৈ ওলাই যাবলৈ অকমান ভয় লাগে আৰু এতিয়া এনেকুৱা সিচুৱেচন হৈ গৈছে যে আমি বাহিৰলৈ গ'লে মানে ভয় যাব লগা হয় কিন্তু আমিতো ওলাই যাবই লাগিব কিছুমান আমাৰ ডেইলি বস্তু মানে যিখিনি আমাৰ লাগতিয়াল বস্তু থাকে হেখিনিটো আমি কিনিবই লাগিব যেনেকৈ খোৱা বস্তু বা কাম কৰিবলৈ যাবই লাগিব কাৰণ কাম নকৰিলে আমি খাম কি
তো সেনেকুৱা কিছুমান মানে কাৰণে আমি ওলাই যাব লগা হয় কিন্তু এতিয়া সেই বেমাৰটো মানে কোভিড-19ৰ লগতে আমি মানে এনেকেই চলিব লাগিব তো সেইটো কাৰণে আমি সদায় মাস্ক চেনিটাইজাৰ সেইখিনি আমি সদায় লগত ৰাখিবই লাগিব যদি আমি সাৱধানে থাকোঁ তেতিয়া আমি তাকে ভালকে সুস্থ হৈ থাকিব পাৰিম আৰু যেনেকৈ এতিয়া মানুহ কিছুমানে এনেকৈ কৈ থাকে যে এইবিলাক এনেইহে মিছা তো সেইটো আমি কেতিয়াও বিশ্বাস কৰিব নালাগে বেলেগৰ কথাত যিবিলাকে এই বেমাৰটোত ভুগিছে সেই মানুহখিনিহে মানে আচল এইখিনি কথা গম পাইছে তো সেইকাৰণে মানে আমি লোকৰ কথা নুশুনি নিজে যাতে সাৱধানে থাকোঁ সেইটোৱে বেছি গুৰুত্ব দিব লাগে সেইকাৰণে আনৰ কথা নুশুনি আমি নিজে সাৱধানে থাকি মাস্ক আৰু চেনিটাইজাৰ লগাই ভালকৈ থাকিব লাগে আৰু বাহিৰলৈ গ'লে বাহিৰলৈ যেতিয়া আমি যাওঁ তেতিয়া ঘৰলৈ আহি ভালকৈ কাপোৰ চাপোৰ ধুই চাফা হৈ পেলাই সেই ভিতৰত সোমাব লাগে এনেকুৱা কিছুমান যদি আমি সদায় কৰি থাকোঁ তেতিয়া চাগে আমি এই বেমাৰটোৰ পৰা সদায় বাচি থাকিব পাৰিম এইখিনি চাগে আপোনালোকে চবেই জানেই মোৰ অনুভৱখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মই যিখিনি মানে দেখি আহিছোঁ মানুহবিলাকে কিছুমানে মাস্ক নিপিন্ধে এনেকৈ মানে বিশ্বাস নকৰে এই কোভিড-19ৰ কথা তো সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকক আগত মানে মই কথাখিনি শ্বেয়াৰ কৰোঁ মই কি অনুভৱ কৰি আছোঁ যে আমি সাৱধানে থকাটোৱে বেছি ভাল আনৰ কথা শুনাতকৈ কাৰণ আমি নিজে আমাৰ নিজক ৰক্ষা কৰিব লাগিব বেলেগে আমাক ৰক্ষা কৰিবলৈ নাহে আমি আমাৰ নিজক আৰু ফেমিলি মানুহক নিজে বচাই ৰাখিব লাগিব সেইকাৰণে আনৰ কথা নুশুনি নিজে সাৱধানে থকাটোৱে বেছি ভাল বুলি মই ভাবোঁ আজিলৈ ইমানেই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে বাই বাই